স্বাগতম জনাইছোঁ মই গীতাঞ্জলিয়ে মোৰ চেনেল গীতাঞ্জলি ব্লগৰ আন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে। থাম্বনেইলটো চাই চাগে আপোনালোকে গম পাইছেই যে আজিৰ ভিডিঅ'টো হ'ল বাৰ্থডে ব্লগ, মানে আজি হৈছে ভাগিনৰ বাৰ্থডে আৰু এতিয়া বাজিলে 9টা, মানে মই এতিয়া ৰেডি হৈ কৰি যাম কেক আনিবলৈ। কেকটো আনিবলৈ আছে, গতিকে লৈ আহোঁগৈ আৰু আপোনালোক মোৰ লগত কানেক্ট হৈ থাকিব যাতে আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব পাৰে। তেনেহ'লে বলকচোন আমি বৰ্তমান আহিছোঁ জখলাবন্ধাত থকা বানজাৰালৈ। ইয়াত ভাল কেক পোৱা যায়, চাওঁচোন কিনো লওঁ, আপোনালোকক দেখাম বাৰু মই। জাষ্ট আহি পালোহি আৰু এতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ বাৰ্থডে। প্ৰথমে বলক আপোনালোকক তাত কেকটো দেখুওৱা নহ'লে প্ৰথমে কেকটো দেখাই লওক, কাৰণ বাৰ্থডে বুলি ক'লে কেকটো মেইন হয়। বলকচোন চাই লওক। এইটো হৈছে চিম্পল ভেনিলা কেক, মানে চকলেট কেক অনা নাই, সকলোৱে যে ভাল নাপায় সেইবাবে। জনাবচোন চিম্পলকৈ হ'লেও কেকটো ভাল লাগিছেনে নাই। আৰু এয়া হৈছে বাৰ্থডেৰ কাৰণে পায়স মিঠা দিয়া, আৰু এভাগ বনোৱা হৈছে মিঠা নিদিয়াকৈ, মানে চুগাৰ থকাৰ কাৰণে সকলোৱে মিঠা নাখায়তো, গতিকে মিঠা নিদিয়াকৈও বনাই ৰখা হৈছে এইভাগ। ইমানেই। এয়া আপোনালোকক অথনি দেখুওৱা পায়স, লালমোহন আৰু কেক, লগতে আছিল প্ৰসাদ। ইমানেই আৰু আশীৰ্বাদ কৰিব তাৰ যাতে বছৰটো ভালে কুশলে যায়। মানে ৰাতি ভাগৰ লাগিল যে ভিডিঅ'টো ইন কৰা নহ'লে, ভাবিলোঁ আজি ভিডিঅ'টো ইন কৰি লওঁ। কিন্তু আপোনালোকক বস্তু এটা দেখাওঁ, মানে মই সদায় ৰাতিপুৱা যেতিয়া পাকঘৰত কাম কৰি থাকোঁ তেতিয়া মানে মই বিস্কুট, মই যেতিয়া কাম কৰি থাকোঁ তেতিয়া মানে ওপৰত সদায় শালিকি থাকে, সদায় 2-3টা শালিকি সেইখিনিত থাকেই। তাৰপিছত সদায় এটা মই কাম কৰোঁ, মানে বিস্কুট বা ভাত যিয়ে নাথাকক বাতি এটা ধুনীয়াকৈ মই বেচিনটোৰ ওচৰত থৈ দিওঁ, আহি পেলাই ভিতৰত আহি ধুনীয়াকৈ নিজে খাই থাকে। কিন্তু মানুহ দেখিলে নেখায়, মানুহ দেখিলে আঁতৰি গুচি যায়, যেতিয়া মানুহ নেদেখে তেতিয়া খায়। বলকচোন চাই লওঁ, খাই আছে চাগে এতিয়া। যিদিনাখনেই মই বিস্কুট বা ভাত দিয়া নেদেখিলে সেইখিনিতে যিখিনি মানে বেচিনটোৰ ওচৰত ভাত বা কিবা পৰি থাকে সেইখিনিকে সদায় খাই থাকে। সেইকাৰণে মই এটা কাম কৰোঁ, ৰাতিপুৱা পাকঘৰলৈ অহাৰ লগে লগেই, সেয়া দেখিছেনে ওপৰত শালিকিকেইটা উঠি আছে, অহাৰ লগে লগেই মই এনেকেদৰে বিস্কুট দি থওঁ, সেয়া এনেকৈ আহি খাই আছে। মোক দেখি পেলাই আকৌ উৰি গুচি গ'ল। মানুহ দেখিলে নাখায়, আপোনালোকেও এনেদৰে জীৱ জন্তুক বস্তু দি থ'বচোন, তেহেঁতে খুবেই ভাল পাব। জনাবলৈ লৈছোঁ চুলিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ আৰু খুবেই জৰুৰী টিপছ, যিবোৰ কিছুমান আমি এনেকুৱা ভুল কৰি থাকোঁ, সেই ভুলবোৰৰ কাৰণে আমাৰ চুলিবোৰ বেয়া হৈ যায় আৰু কিছুমানৰ খুবেই সৰে। যিহেতু এতিয়া গৰম দিন আৰু গৰম দিনত এনেও চুলিটো খুব ঘামে, ঘামাৰ লগে লগে চুলিৰ গুৰিবোৰ একেবাৰে কোমল হৈ যায়, ফলত মানে চুলি আঁচুৰি দিলে আপোনাৰ সৰিবই, কোনো কথা নাই। আৰু যিমানেই ডাঠ চুলি নহওক, বহুতৰ আমাৰ মাৰো আছিলে বহুত ডাঠ আছিল, কিন্তু তেনেকৈ সৰি গ'ল। আৰু তাৰে কিছুমান যদি আমি গুৰুত্বপূৰ্ণ কাম কৰোঁ, তেতিয়া মানে প্ৰয়োজনীয় কাম কিছুমান কৰোঁ, তেতিয়া আমাৰ চুলি সৰাটো বহুতেই কমি যাব। আৰু তাৰ লগতে আমি কিছুমান ভুল কৰি থাকোঁ, সেই ভুলবোৰৰ কাৰণে আচলতে আমাৰ চুলিবোৰ সৰিবলৈ লয়।
তাৰে মই কিছুমান কথা আছে আপোনালোকক ক'বলৈ লৈছোঁ। মই একচুৱেলি প্ৰেক্টিকেলি দেখাই দিব নোৱাৰিম, কাৰণ মই চুলি ধুলোঁ কালি, গতিকে এতিয়াবা ধোৱা বা তেল সানা এইটো মই এতিয়া নকৰোঁ, কিন্তু পিছত কেতিয়াবালে মই আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰিম। 1টো হৈছে যে আপুনি সদায় মূৰ ধোৱাৰ আগত কি কৰে, মানে তেল সানিবলৈ যে কাইলৈ আপুনি মূৰ ধুব, হয়তো 3 দিনৰ আগতেই আপুনি তেল সানি থৈছে নেকি মূৰত, বা বহুত দিনৰ আগতেই তেল সানি থৈছে নেকি, বা মূৰটো বহুত দিনৰ আগতেই আপুনি গেছ দি ধুৱে নেকি, তেনেকুৱা কথা কিছুমান আহি পৰে। গতিকে প্ৰথম কথাটো ইয়াত আহি পৰে যে আপুনি তেল পাৰফেক্টলি কেতিয়া লগাব লাগে। আমি মূৰ ধুওঁ সকলোৱে, তেল কিন্তু নলগোৱাটো খুবেই বেয়া কথা, তেল লগাব লাগে, চুলিৰ কাৰণে খুবেই ভাল হয়। আপুনি যি তেল ইউজ কৰে, মই আচলতে আপোনাৰ নাৰিকল তেলটোৱে ইউজ কৰোঁ, সেইটোৱে মই ভাল পাওঁ, আৰু আগৰ পৰা মাহঁতো কৰি আহিছে, মাহঁতৰ চুলিও একো বেয়া নহয়, সেইকাৰণে মই নাৰিকল তেলটোৱে ইউজ কৰোঁ। বেলেগ এইবিলাক মই একো স্মেল থকা বুলি এইটো সিটো সেইবিলাক তেল ইউজ নকৰোঁ, তেলটোৱে ইউজ কৰোঁ সদায়। প্ৰথম কথাটো হ'ল যে আপুনি যেতিয়া তেলটো কাইলৈ ধৰক মূৰ ধুব, বা আজি মই ৰাতিপুৱা মূৰ ধুম 10টা বজাত, তাৰ খুব বেছি মই 1 ঘণ্টা বা 2 ঘণ্টাৰ আগত তেলটো সানা মানে কি, হাতত ভালদৰে তেলটো লগাই ল'ব লাগে, লগাই পেলাই ভালদৰে এনেকৈ মালিচ কৰিব লাগে। আচলতে তেলটো মূৰটো মালিচ কৰিবলৈহে, তেতিয়া আমাৰ চুলি গুৰিবোৰ গপচ হয় আৰু সহজে নসৰে। আৰু এনেকৈ একদম আঙুলিত এনেকৈ তেল লগাই পেলাই এনেকৈ ভালদৰে গোটেই মূৰটোত লগাই দিব লাগে, আৰু লগোৱাৰ পিছত 1 ঘণ্টা 1.5 ঘণ্টা আপুনি থকাৰ পিছতে মূৰটো ধুই পেলাব লাগে। কিন্তু কিছুমানে কয় যে তেলটো সানি থৈ দিব লাগে তেতিয়া ভাল, কিন্তু সেইটো কথা আচলতে একদমেই নহয়। তেনেকুৱা কৰিলে আপোনাৰ চুলি গুৰিবোৰ কোমল হৈ যাব, আৰু মানে তেতিয়া চুলিবোৰ পটককৈ সৰে। নাম্বাৰ 2টো হৈছে যে আপুনি মূৰ ধোৱাৰ পিছত চুলিখিনি কিছুমানে কি কৰে, এনেকৈ কোবাই দিয়ে, টাৱেল বা গামোচা লৈ পেলাই সদায় কোবাই দিয়ে। সেইটো কেতিয়াও কৰিব নালাগে। কোমল চাই আপুনি টাৱাল হওক, কোমল বস্তু ল'ব লাগে যাতে চুলিখিনিয়ে কষ্ট নাপায়। তেনেকুৱা এখন টাৱাল বা কোমল গামোচাও ল'ব পাৰে। লোৱাৰ পিছত আপুনি মানে ধুনীয়াকৈ লাহে লাহে মুচিব লাগে, এনেকৈ লাহে লাহে পানীখিনি টুকিব লাগে। কিছুমানে এনেকৈ জোকাৰি দিয়ে মানে পটাপট শুকাবৰ কাৰণে, সেইটো কিন্তু একচুৱেলি খুবেই বেয়া। আৰু জেনেৰেলি পাৰিলে আপুনি নিজেই চুলিটো শুকাবলৈ দিব। কিছুমানে শুকাবলৈ যোৱা দেৰি হয়, ইলেক্ট্ৰনিক বস্তু ব্যৱহাৰ কৰে, সেইটো একচুৱেলি ইমান মই প্ৰিফাৰ নকৰোঁ, কিন্তু কিছুমানতো উপায় নাই, কৰিব লগা হৈ যায়। যিমান পাৰি সেইটোৰ পৰা আঁতৰত থকাই ভাল হ'ব, কাৰণ ইলেক্ট্ৰনিক বস্তুবোৰে আমাৰ চুলিখিনি বেয়া কৰি পেলায়। আগতে ময়ো কৰিছিলোঁ একচুৱেলি, কিন্তু তাৰ পিছৰ পৰা এতিয়া নকৰা হ'লে আৰু খুবেই বহুত ভাল ফল পাইছোঁ। আগতে মোৰ বহুত চুলি সৰে, এতিয়া বাৰু অলপমান কমিছে সেইখিনি নকৰাৰ ফলত। আৰু আপোনালোকক মই এইখিনি প্ৰেক্টিকেলি জানি শুনিয়ে কৈ আছোঁ, নজনাকৈ একো কথা কোৱা নাই। আৰু সেইখিনি আমি ভুল কৰি থাকোঁ, হয়তো বহুতেই কৰি থাকোঁ, সেইকাৰণেহে মই আজি আপোনালোকৰ লগত এইটো কথা শ্বেয়াৰ কৰিছোঁ। নাম্বাৰ 3টো হৈছে আপুনি যিটো শ্বেম্পু ইউজ কৰে, সেই শ্বেম্পুটোৰ লগৰে আপুনি কণ্ডিশ্যনাৰটো পাৰিলে ইউজ কৰিব, তেতিয়া খুবেই ভাল বুলি কয়। আৰু মূৰ ধোৱাৰ পিছত যিটো আপুনি হয়তো কিছুমান তেল ইউজ কৰে, সেইটো একচুৱেলি মূৰ ধোৱাৰ পিছত কৰিব নালাগে। আৰু চেৰামটো লগাব লাগে পাৰিলে, নলগালেও একো নাই, কিন্তু লগালেও বেয়া নহয়। যিটো আপোনাৰ আপুনি যিটো চেৰাম ইউজ কৰি থাকে সেইটো ইউজ কৰিব লাগে। আৰু চুলিখিনি একেবাৰে শুকোৱাৰ পিছত নহয়, যেতিয়া চুলিৰ পানীখিনি টুকি যায় আৰু টুকাৰ পিছত চুলিখিনি অকণমান ভিজা হৈ থাকে, তেতিয়া একচুৱেলি চেৰামটো ইউজ কৰিব লাগে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈ আছোঁ, যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট কৰি কৈ দিব, তেতিয়া মই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। আৰু এইখিনি একচুৱেলি মই প্ৰমাণ পাইছোঁ, সেইকাৰণেহে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু প্ৰেক্টিকেলি দেখাব পৰা নাই, তাৰ বাবে দুখিত, কিন্তু আপোনালোকক মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ। গৰমৰ দিনত চাবচোন, মানে আমাৰ চুলি গুৰিবোৰ খুব ঘামি যায়। সেইকাৰণে কিবা এটা কাম কৰি আছোঁ আমি, বা ক'ৰবালৈ গৈছোঁ, চুলি হয়তো মেলি কৰি যাব নোৱাৰিব পাৰোঁ, চুলি মোকলাই থ'ব নোৱাৰিব পাৰোঁ, কাৰণ খুবেই গৰম উঠে। তাৰ ফলত আমি চুলিখিনি এনেদৰে খোপাটো ওপৰলৈ বান্ধি পেলাই গুচি যাওঁ, কিন্তু সেই ওপৰলৈ যে গুচি যাওঁ, তাত পূৰা গেছ হৈ জাম হৈ মানে পূৰা ঘামি কৰি চুলি গুৰিবোৰ বেয়া হৈ যায়। সেইকাৰণে পাৰিলে ক'ৰবাত যদি আঁতৰলৈ গৈছে বা বহুত সময়ৰ কাৰণে আপুনি খোপা বান্ধি থৈছে, পাৰিলে মূৰটো ধুই দিলে বা এনেও তিয়াই দিলে খুবেই ভাল হয়। আৰু পাৰিলে যদিও মূৰ ধুব নোৱাৰে, তেতিয়া আহি পেলাই ঘৰত ধুনীয়াকৈ এইবিলাক মানে চুলিখিনি মেলি ফেনৰ তলত বহি অকণমান শুকুৱাই দিব, তেতিয়াও খুবেই ভাল হয়।
মোৰ ফালৰ পৰা আজি চুলিৰ টিপছ ইমানেই আছিলে পিছলৈ ভালকৈ প্ৰেক্টিকেলকৈ মই আপোনালোকক এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম চুলিৰ বিষয়ে আজি সিমানখিনি কথাই ক'লোঁ আপোনালোকৰ এইখিনি কথাই বহুত সহায় হ'ব আৰু আমি কৰি থকা কিছুমান ভুলৰে আমি চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব যিসকল মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ সামৰোঁ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ